গোটবিলাকে আমাৰ 4টা পঞ্চায়তৰ যি আত্মসহায়ক গোটবিলাক গোটৰ মহিলাবিলাকে এই যি মাস্ক যিটো বৰ্তমান সময়ত যিটো বিশেষ প্ৰয়োজনীয় সেই প্ৰয়োজনীয় আমাৰ জনসাধাৰণৰ কাৰণে বিশেষ প্ৰয়োজন সেই প্ৰয়োজনীয়তাখিনিৰ কাৰণে আজি মাস্ক বনাই আমাৰ আত্মসহায়ক গোটে আমাক দিছে। আজি আমি মণ্ডল পৰ্যায় যিটো আমাৰ গোটেই 4টা পঞ্চায়তৰ অন্তৰ্গত আমাৰ যিটো মণ্ডল পৰ্যায়ৰ আমাৰ আত্মসহায়ক গোটৰ মহিলাখিনিয়ে লৈ আজি আমি ইয়াতে 25 টকা ৰেটত আমি বিক্ৰী কৰিম বুলি ভাবিছোঁ। আৰু এইটো ৰাইজৰ সুবিধাৰ লগতে আমাৰ যিখিনি আত্মসহায়ক গোটৰ মানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিখিনি মহিলা তেওঁলোকে যাতে অকণমান উপকৃত হয় এইখিনি কৰি সেইকাৰণে আমি এইখিনি লক্ষ্য সন্মুখত ৰাখি এইখিনি কাম কৰি আছোঁ। কিমান দিনলৈকে আপোনালোকৰ দোকান খোলা থাকিব? আমি যেতিয়ালৈকে আমি এই COVID-19ৰ মহামাৰীটো বিভীষিকাটো দূৰ নহয় তেতিয়ালৈকে আমি মানে শংকাটো দূৰ নহয় তেতিয়ালৈকে আমি এইখিনি ব্যৱস্থা কৰিম বুলি আমি ভাবি আছোঁ। কি নাম আপোনালোকৰ আত্মসহায়ক? আমাৰ আত্মসহায়ক গোটৰ আমাৰ বিভিন্ন ধৰণৰ নাম আছে, কিন্তু আমাৰ 4টা পঞ্চায়ত মিলি যিটো আমাৰ মণ্ডল সংগঠন সেইটো হৈছে নবোদয় মণ্ডল পৰ্যায়ৰ সংগঠন হয়। 4টা পঞ্চায়ত আমাৰ গড়মৰা, ঠেলামাৰা, নাহৰবাৰী আৰু বামুণপুখুৰী পঞ্চায়ত। ইয়াতে কিমান মহিলা নিয়োজিত হৈ আছে? ইয়াতে আমাৰ প্ৰায় 5000 মহিলা আমাৰ ইয়াতে জড়িত হৈ আছে। মাস্কতে ইয়াতে আমাৰ 4টা পঞ্চায়তৰ প্ৰায় 100 গৰাকীমান 4টা